গুড ইভিনিং কেনে আছে আপোনালোক আজি বহুত দিনৰ পিছত মই ব্লগটো আৰম্ভ কৰিছোঁ আজি 31st আৰু আজি মই মোৰ ভাইটি এটা ঘৰলৈ আহিছোঁ ইয়াত আমি 31ষ্টৰ পাৰ্টি কৰিম আৰু বাহিৰত সেয়া নাচ গান আপোনালোকে শুনিছে গান গাই আছে নাচিও আছে আৰু বাহিৰতে ভোজ ভাত হৈছে কিন্তু মই আজি শনিবাৰ কাৰণে মাছ মাংস নাখাওঁ সেইকাৰণে ভিতৰতে পনীৰ বনাইছোঁ দেখুৱাম বাৰু সেয়া আৰু এয়া আমি এনেকৈ ফূৰ্তি কৰিম আৰু কি কৰি আপোনালোকক দেখুৱাই যাম চাই থাকক তেতিয়ালৈকে এয়া আজি শনিবাৰ কাৰণে মই মাছ মাংস নাখাওঁ সেইকাৰণে অলপমান পনীৰ বনাইছোঁ এয়া মটৰ পনীৰ বনাইছোঁ এনেকুৱা হৈছে খাবলৈও টেষ্টি হৈছে দেখাত লাগিছে এয়া এনেকৈ আমি সকলোৱে ফূৰ্তি কৰিছোঁ এই অকণমানজনী ইমান ধুনীয়াকৈ নাচিছে তাইৰ নাম পাহি তাই ডান্স শিকি আছে আৰু ধুনীয়াকৈ নাচিব জানে এয়া আৰু ভোজ ভাত হৈ আছে এয়া নেঘেৰিটিং শিৱ মন্দিৰ আমি ইয়ালৈ আহিছোঁ 1 জানুৱাৰী বুলি ভগৱানৰ আশীষ ল'বলৈ সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোৰে দিনবোৰ শুভ হওক আৰু এয়া এই মন্দিৰলৈ আগতেও মই বহুতবাৰ আহিছোঁ মোৰ দাদাৰ লগুণ ইয়াতেই দিয়া হৈছিলে আৰু বহুত বাৰে আহিছোঁ খুব ভাল লাগে
এয়া ভণ্টি আৰু এয়া এইফালে বাগান চাই মই খুব ভাল পাওঁ আৰু ভাগিনটোৱে ফল মূল খুৱাইছে বান্দৰবিলাকক ইয়াত ঢেৰ বান্দৰ আছে এইটো অকণমানি আমাৰ ভাগিনটো সি বান্দৰ চাই ক'ব নোৱাৰা হৈ গৈছে কল খুৱাইছে বান্দৰক আৰু খুব ফূৰ্তি তাৰ মই মোৰ ভণ্টি জোৱাই আৰু হাজবেণ্ড ভাগিনটো এনেকৈ আহিছোঁ আমি ইয়ালৈ গেট বন্ধ কৰি দিব এয়া আমি আহিছোঁ চুকাফা সমন্বয় কলাক্ষেত্ৰলৈ নেঘেৰিটিঙৰ পৰা আহিলোঁ সময় আপোনালোকে অতিবাহিত কৰক তাৰে কামনাৰে মই জিনা ৰাজকুমাৰী আপোনালোকৰ পৰা এতিয়া আমি কিবা এটা খাবলৈ আহি আছোঁ ভোক লাগিছে এতিয়া জুইশাল বুলি এখন ৰেষ্টুৰেণ্ট আছে তাতে খাবলৈ আহিছোঁ এতিয়া আমি খাই বৈ আহিলোঁ এয়া আজৰি হৈ আহিছোঁহে কি খালোঁ নেদেখল আৰু কৈয়ে দিম আপোনালোকক সময়ো হৈ আহিছে সন্ধিয়া লাগিলে এতিয়া অকণমানিটো ভাগিনতে এতিয়া মানে চাওঁ কৈ আছে ইয়াত যিখিনি আছে এতিয়া সেইকাৰণে আমি ওলাই আহিছোঁ খাই বৈ এয়া পিছফালে এটা ফাউণ্টেন আৰু এইজনী ভণ্টি ফটো তুলি আছে তাৰপিছত এইফালে এয়া বটিং চলি আছে ভাবিছোঁ বটিং কৰিম আৰু এয়া চুকাফাৰ এটা প্ৰতিমূৰ্তি আছে বলকচোন আহক চাইডলৈ যাওঁ এয়া চুকাফা সমন্বয় কলাক্ষেত্ৰ এয়া চুকাফাৰ এটা প্ৰতিমূৰ্তি আছে ইয়াতে আপোনালোকে বহুতে আহিছে দেখিছে তথাপিতো আজি দেখুৱাইছোঁ এইফালে এইটো এটা ফাউণ্টেন বৰ ধুনীয়া লাগিছে দেখিবলৈ পৰিৱেশটো খুব ভাল লাগিছে আৰু নৱবৰ্ষৰ কাৰণে যথেষ্ট ভিৰো হৈছে ইয়াত
এয়া আমি এতিয়া মিউজিয়ামলৈ আহি আছোঁ মিউজিয়াম চাবলৈ ভাগিনটো চাব বিচাৰিছে সি খুব ফূৰ্তি পাইছে প্ৰথমবাৰ আহিছে আৰু ইয়াত বহুত খেলা আৰু এতিয়া পৰিৱেশটো বহুত ধুনীয়া হৈ গৈছে সেইকাৰণে সন্ধিয়া লগা লাইটবিলাক জ্বলি উঠিছে ইয়াত গছত তুমি চেফটি দিছে হয়তো মিউজিয়াম আমি তালৈকে এতিয়া খোজকাঢ়ি এয়া মিউজিয়াম চাবলৈ আহি আছোঁ এইফালে আজি নতুন বছৰ বুলি এয়া দিনটো আজি ঘূৰিলোঁ ফুৰিলোঁ এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ ইয়াতে বহুত সময় হ'ল এতিয়া ৰাতি হৈ গ'ল আৰু ভতিজাটোৱে আমনি কৰিছে তাক হেৰিয়াত জোলনাত জুলিব লাগিছিলে আৰু অকণ সময় পিছত দেৰি হোৱাৰ কাৰণে আমি গুচি আহিছোঁ আৰু বহুত দূৰ যাব লাগিব যে সেইকাৰণে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ইয়াৰ পৰাই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু সকলো ভালে থাকক শুভৰাত্ৰি।